Hello guys, welcome to my YouTube channel. আজি এটা নতুন আপডেট আপোনালোকৰ আগত আগবঢ়াব লৈছোঁ যেহেতু 2020-21 যিসকল ষ্টুডেণ্টে ৰেনুৱেল কৰিছিলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত তেওঁলোকৰ হয়তো বহুতৰ স্কুল নোডেল অফিচাৰ ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই। স্কুলত যিসকলৰ ভেৰিফাই হৈছে আৰু তেওঁলোকৰ অতি সহজে এনেধৰণে চেক কৰিব পাৰিব। তেওঁলোকৰ এটা নতুন আপডেট আছে যিসকলে 2020 স্কলাৰশ্বিপটো পাইছিলে তেওঁলোকৰ ৰেনুৱেল কৰাখিনি তেওঁলোকৰ এটা নতুন ষ্টেটাছ মানে আপডেট হৈছে যেহেতু তেওঁলোকৰ বেংক একাউণ্টটো আপডেট হৈছে। গতিকেলৈ আপডেটটো কেনেধৰণে হৈছে কেনেধৰণে চেক কৰিব পাৰি গতিকেলৈ সম্পূৰ্ণ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আৰু চাই থাকক আৰু মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক বুজাই দি গৈ আছোঁ। আৰু বাকী প্ৰচেছখিনি এনেধৰণৰ হয় আপোনালোকৰ স্কলাৰশ্বিপটো আপোনালোকে চেক কৰিবৰ কাৰণে মই আপোনাক বাকী প্ৰচেছটো দেখাই আছোঁ আপোনালোকৰ এইটো ভিডিঅ'তে দেখাই আছোঁ আপোনালোকৰ লাষ্টলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু যিসকলে কৰিছিলে তেওঁলোকৰ স্কুল নোডেল অফিচাৰ আৰু ষ্টেট নোডেল অফিচাৰ এতিয়ালৈকে নোডেল অফিচাৰ ষ্টেট নোডেল অফিচাৰ হয়তো বহুতৰ ভেৰিফিকেশ্যন হোৱা নাই আৰু তেওঁলোকৰ কেতিয়া হ'ব সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগত জড়িত হৈ থাকক আৰু মই বুজাই দিছোঁ আপোনালোকক। আৰু আপোনালোকৰ এতিয়া টেনশ্যন ল'বলগীয়া একো কথা নাই কিয়নো আপোনালোকে পে'মেণ্টটো পাব কিয়নো আগতে যিসকলে 2020 পইচা পাইছিলে আৰু 2020-21ত ৰেনুৱেল কৰিছিলে তেওঁলোকে পইচাটো পাব ফিক্স। সেইটো মানে পইচাটো পোৱাটো ডাইৰেক্ট খাটাং কিয়নো তেওঁলোকে ইবছৰ পাইছিলে এবছৰ পাব আৰু তেওঁলোকৰ এমাউণ্টটো কিমান আহিব এমাউণ্টটো এতিয়ালৈকে দেখুওৱা নাই। যিহেতু তেওঁলোকৰ ষ্টেট নোডেল অফিচাৰে যেতিয়া ভেৰিফিকেশ্যন কৰি দিব তেতিয়া আপোনালোকৰ এমাউণ্টটো দেখাব আৰু আপোনালোকৰ তাত এটা টোকেন নম্বৰ আহিব আৰু সেই টোকেন নম্বৰটো লৈ আপোনালোকে অতি সহজে চেক কৰি চাব পাৰিব যে আপোনালোকৰ পইচাটো কেতিয়া সোমাব। আৰু বাকী প্ৰচেছটো মই কেনেধৰণে চেক কৰিম মই এনেদৰে চেক কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনাৰ মোবাইলৰ মই এইটো হোম স্ক্ৰীনলৈ আহিলোঁ আৰু হোম স্ক্ৰীনলৈ অহাৰ পিছত আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰলৈ যাব। ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব। প্ৰথম অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াত টাইপিং কৰিব NSP। ইয়াত এনেকৈ আপোনালোকে NSP বুলি চাৰ্চ কৰিব। তাৰ ওপৰত যোনটো লিংক অ'পেন হয় আপোনালোকে সেই লিংকটোত ক্লিক কৰিব। এতিয়া দেখিছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, তাত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। তাৰপিছত লগইন অপশ্যনলৈ যাব। লগইন অপশ্যনলৈ গৈ আপোনালোকে তাত দেখা পাব 2020-21 ৰেনুৱেল বুলি, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ আকৌ নতুন এটা পেজ অ'পেন হ'ব। এইটো নতুন এটা পেজ অ'পেন হৈছে দেখিছে। তাৰপিছত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন আইডিটো দিব আৰু পাছপৰ্টটো দি আপোনালোকৰ তলত কেপচা কোডটো আপোনালোকে এণ্টাৰ কৰিব। মই ইয়াত দেখাই দিছোঁ মোৰ এপ্লিকেশ্যন আইডিটো আৰু পাছপৰ্টটো দিলোঁ আৰু তলৰ কেপচা কোডটো ইয়াত টাইপিং কৰি দিছোঁ। এইটো তলত কেপচা কোডটো 243243542 মই এইটো টাইপিং কৰি দিছোঁ। টাইপিং কৰি দিয়াৰ পিছত আপোনালোকে লগইন অপশ্যনলৈ গৈ লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। যিসকলে 2020 পইচা পাইছিলে তেওঁলোকৰ ষ্টেটাছটো এনেধৰণে মানে নতুন এটা আপডেট দেখাইছে বেংক ভেৰিফিকেশ্যনটো কমপ্লিট হৈছে আৰু যেতিয়া তেওঁলোকৰ ষ্টেট নোডেল অফিচাৰ ভেৰিফিকেশ্যন কৰি দিব তেওঁলোকৰ পইচাটো ডাইৰেক্ট একাউণ্টছত দিয়া হ'ব। গতিকেলৈ আজি এইটো এটা নতুন ইনফৰমেশ্যন ভিডিঅ' এটা আছিলে। গতিকেলৈ যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটি বেল আইকনটো প্ৰেছ কৰি আহিব কিয়নো আগলৈ এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। এয়া আছিল এটা চমুকৈ ভিডিঅ'। গতিকেলৈ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। জয় অসম।